হেল্ল' ভিউৱাৰ্ছ, মই চিৰঞ্জীৱ। আজি আহিছোঁ আমাৰ গাঁৱতে। ভাইটি দুটাই ফোন কৰিলে মৃগাংক আৰু মেদিনী বুলি। বন্দৰ এটা ওলাইছে বুলি ক'লে আৰু মই লৰালৰিকৈ গৈ পালোঁগৈ। আৰু আমাৰ গাঁৱৰে প্ৰকৃতিপ্ৰেমী যিকেইজন আমাৰ যুৱক লগতে আমাৰ বয়োজ্যেষ্ঠকেইজনে এইটো খুব ধুনীয়াকৈ ৰাখি থৈছিলে আৰু গৈ মই লৰালৰিকৈ চালোঁগৈ কিবা দুখ পাইছে নেকি বেছিকৈ। আৰু বনৰৌটো চাই পেলাই গম পালোঁ যে ই বিশেষ দুখ পোৱা নাই। গতিকে বন কৰ্মীক যোগাযোগ কৰিলোঁ আৰু বন কৰ্মীয়ে ক'লে যে তোমাৰ লগতে এতিয়া ৰাখি দিয়া, যিহেতু বহুত ৰাতি হ'ল আৰু অহাকালি তাক ৰিলিজ কৰিব লাগিব, নহ'লে আমি কালেক্ট কৰিম। আৰু নেক্সট দিনা আমি যেতিয়া ফোন কৰিলোঁ বন কৰ্মীক, তেতিয়া তেখেতসকলে ক'লে যে এইটো তোমালোকে ওচৰৰে জংঘলত এৰি দিয়া, যিহেতু তুমি ৰেস্কিউ কৰি থাকা। তো সেই পৰামৰ্শক্ৰমে আমাৰ ওচৰৰে ৰিপৰ্টাৰ চন্দন দাৰ লগত মই আহিলোঁ। ওচৰতে থকা আমাৰ জংঘলখন ৰিলিজ কৰিবৰ কাৰণে আহিছোঁ আৰু দেখুৱাম কেনেকুৱা হয়। খুব সুন্দৰ এটা জীৱ, দুষ্প্ৰাপ্য প্ৰাণী। মাকোৱাৰী গাঁৱৰ মৃগাংক বৰুৱা আৰু মেদিনী বৰুৱা আৰু মৃগাংক হাজৰিকাই ফোন কৰি ক'লে ভাইটি দুটাই যে বন্ধু এটা চেনিটা এনেকৈ ওলাইছে। মই ল'ৰালৈ গৈ পেলাই চালোঁ যে সি দুখ পোৱা নাই, অকণমান শ্লাইট দুখ পাইছে যদি ইমান বিশেষ হোৱা নাই, সি সম্পূৰ্ণ সুস্থ হৈ আপোনালোকে দেখা পাব। আৰু লগতে মই বন বিভাগৰ লগত যোগাযোগ কৰিলোঁ, বন বিভাগৰ লগত কণ্টেক্ট কৰি বন বিভাগে মোক ক'লে ওচৰতে ক'ৰবাত জংঘল আছে ছেফ জেগা, তাতে এৰি দিবলৈ ক'লে। তো সেইমতে আমি ইয়াক ৰিলিজ কৰিবলৈ আহিছোঁ। এতিয়া আমি ৰিলিজ কৰিলোঁ। এইটো দেখিছেনে, জীৱ জন্তু বচাব এনেকৈ আমাৰ ঘৰতে, ই আমাৰ বহুত উপকাৰী। এইটো বস্তু আজিকালি দুষ্প্ৰাপ্য, পাবলৈ নাইকিয়া হৈ গৈছে। তো আমি ইয়াক বচোৱাটো বহুতেই ইম্পৰ্টেণ্ট। আপোনালোকে বচাব। আজি এইটো আমি ৰিলিজ কৰিলোঁ আৰু ই যাতে সদায় একণতে আমি বাচি থাকে আশা কৰোঁ। বাই বাই। চব ধুনীয়াকৈ সি গ'লগৈ।